তই অলপ কেকটো খাই লবি ইয়াক অলপ কেক খুৱাই দিবি দেই তুলি ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া অসম বিধানসভাৰ উপাধ্যক্ষ বোকাজান সমষ্টিৰ বিধায়ক ডক্টৰ নুমল মমিন ডাঙৰীয়া সাংসদ হৰেণ সিং বে ডাঙৰীয়া বিধায়ক বিদ্যা সিং ingdeng ডাঙৰীয়া দৰসিং ৰংহাং ডাঙৰীয়া সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এক্সিকিউটিভ মেম্বাৰসকল আৰু আমাৰ মাজত উপস্থিত সুধীবৃন্দ আইমাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল বিশেষকৈ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ ডেলিগেটসকল কাৰ্বি ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা এই এনুৱেল জেনেৰেল কনফাৰেন্সত উপস্থিত থাকি মই সঁচাকৈয়ে আনন্দিত হৈছোঁ কাৰ্বি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়াক এই শুভ দিনত অভিনন্দন জনোৱাৰ লগতে পূৰ্বৰ বিষয়ববীয়া তথা সভাত উপস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ বৰ্তমান আৰু প্ৰাক্তন বিষয়ববীয়াসকলক মই বহুত অভিনন্দন জনাইছোঁ কাৰ্বিসকল বৃহত্তৰ অসমীয়া জাতি সত্তাৰ এক অমূল্য ৰত্ন যুগ যুগ ধৰি অসমৰ জাতীয় জীৱন আগুৱাই নিয়াত কাৰ্বি জনগোষ্ঠীয়ে উল্লেখনীয় অৱদান আগবঢ়াই আহিছে কাৰ্বিসকলৰ ভাষা সাহিত্য সংস্কৃতিয়ে ভাৰতবৰ্ষৰ ৫,০০০ বছৰীয়া পুৰণি সভ্যতা সংস্কৃতিক চহকী কৰিছে আধ্যাত্মিকভাৱে চহকী কাৰ্বিসকল একোটা নান্দনিক মনৰ গৰাকী অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী কাৰ্বিসকল বহু সুন্দৰ ধৰ্মীয় পৰম্পৰাৰেও সমৃদ্ধ কাৰ্বিসকলৰ চহকী সভ্যতা গঢ় লৈ উঠিছিল ৰংখাং অঞ্চলত ৰংখাং ৰাজ্যতে কাৰ্বিসকলে চংচেং মুখিম পিডং তামু আৰু ৰংহাং ৰংবাং বা নিজ ৰংখাং আদি 12খন ঠাইত ৰাজধানী পাতি সেইবিলাক ঠাইত কাৰ্বি নীতি নিয়ম পৰম্পৰা আৰু কলা সংস্কৃতিৰ নিয়মীয়া চৰ্চা কৰিছিল ৰংখাং অঞ্চলতে ৰাংচিনা চাৰ্প ৰুকাছেন থংনগবে চিৰমু আদি বিখ্যাত সমাজ সংস্কাৰক আৰু বীৰ পুৰুষৰ জন্ম হৈছিল ৰাংচিনা চাৰ্পৰ কাৰ্বি সমাজ আৰু সংগীতৰ ক্ষেত্ৰলৈ যি বৰঙণি তাৰ বাবে তেওঁ সংগীতৰ আদিগুৰুৰ স্বীকৃতিও লাভ কৰিছে বিখ্যাত জিৰকেদাম অনুষ্ঠানৰ যোগেদিও ৰাংচিনাই কাৰ্বি ডেকা গাভৰুসকলক সমাজৰ বিভিন্ন কাম কাজৰ নিয়মীয়া প্ৰশিক্ষণ দিছিল চচেঙত সত্ৰেছই কাৰ্বি সামাজিক আৰু প্ৰশাসনিক অনেক বিধি বিধান সৃষ্টি কৰিছিল থন নগবেৰ নিচিনা শক্তিশালী আৰু জনপ্ৰিয় বীৰ অকল কাৰ্বি ৰাজ্যতে নহয় জয়ন্তীয়া ৰজাৰো মুখ্য সেনাধিনায়ক পদত অধিষ্ঠিত হৈছিল 16শ শতাব্দীত কণ্ডলী ৰামায়ণৰ যুগে কাৰ্বি সমাজলৈ ৰামায়ণ তথা ৰামৰ কাহিনী কাৰ্বি গীতৰ মাধ্যমেৰে সোমাই পৰিছিল যাক আমি আজি সাবিন আলুন বুলি সমাদৰ কৰোঁ ৰংখাঙৰ যোগেদিয়ে ভয়ামৰ সমাজ আৰু সংস্কৃতিৰ লগত পাহাৰবাসী কাৰ্বিসকলৰ চিনাকি হৈছিল অসমৰ বিভিন্ন সম্প্ৰদায় আৰু গোষ্ঠীৰ দৰে কাৰ্বিসকলৰো নিজস্ব ৰীতি নীতি আৰু আচাৰ ব্যৱহাৰ আছে কাৰ্বি ভাষা আৰু সংস্কৃতিৰ বিভিন্ন দিশত সুন্দৰ নান্দনিক দিশ অত্যন্ত বিদ্যমান আমাৰ অঞ্চলৰ অন্যান্য জনজাতিৰ দৰে
কাৰ্বিসকলৰো অন্যতম বৈশিষ্ট্য হৈছে জুম খেতিৰ ওপৰত নিৰ্ভৰশীলতা। বস্তুগত সংস্কৃতিত বাঁহৰ প্ৰাধান্য, ধৰ্মীয় আৰু সামাজিক জীৱনত চাউলৰ পৰা প্ৰস্তুত পানীয়ৰ গুৰুত্বপূৰ্ণ স্থান, মহিলাসকলৰ দ্বাৰা ঘৰুৱা তাঁতশালত পৰম্পৰাগত নক্সাৰ বস্ত্ৰ বয়ন, স্বকীয় বৈশিষ্ট্য, লোকসাহিত্য আৰু সংগীতৰ সম্পদে কাৰ্বি সমাজক এক চহকী আৰু আধুনিক সমাজলৈ ৰূপান্তৰ কৰিছে। পৰম্পৰাগত সাহিত্য আৰু সংগীত সম্পৰ্কে কাৰ্বি লোকজীৱনত থকা সচেতনতা আৰু আকুলতা অন্যান্য জনজাতিৰ মাজত সততে দেখা পোৱা নাযায়। পূজা পাতল, কৃষি কৰ্ম, জন্ম মৃত্যু, বিবাহ আদি সমাজ জীৱনৰ প্ৰায় সকলো দিশ কাৰ্বি সমাজত কাব্য, সংগীত আৰু নৃত্যৰ বান্ধোনেৰে বান্ধ খাই আছে। সংগীতৰ প্ৰতি কাৰ্বিসকলৰ আকৰ্ষণৰ নিদৰ্শন হৈছে সমাজত বিশেষ শ্ৰদ্ধা আৰু আদৰৰ স্থান লাভ কৰা, সংগীতত বিশেষভাৱে পাৰদৰ্শী লুনচেসকল আৰু মৃত্যু আৰু শ্ৰাদ্ধ আদি উপলক্ষত বিশেষ ধৰণৰ বিলাপ গীতি গোৱা পতিয়সী উচেপীসকল। পৰম্পৰাগত গীত মাতৰ প্ৰতি থকা শ্ৰদ্ধা আৰু উৎসুকতাৰ বাবে কাৰ্বি সমাজৰ ওপৰত দৈবিক উৎপত্তিৰ কল্পনা আৰোপ কৰা হৈছে। কাৰ্বি লোকজীৱনৰ মাজেদি সমুজ্জ্বল হৈ উঠা আন এটা বৈশিষ্ট্য হ'ল ন্যায় আৰু সততাৰ প্ৰতি তেওঁলোকৰ ঐকান্তিকতা। সততা আৰু ন্যায়ৰ শ্ৰেষ্ঠতা আৰু অসততা আৰু অন্যায়ৰ অপকৰ্ম বহু সংখ্যক কাৰ্বি লোককাহিনী আৰু গীতৰ উপজীব্য। কাৰ্বি পৰম্পৰা মতে কাৰ্বিসকলৰ আদি ৰজাজনৰ নাম সত্ৰেছ অৰ্থাৎ সৎ ৰজা। কাৰ্বি সাধু কথা আৰু অন্যান্য কাহিনীৰ নায়ক নায়িকাসকল বহু সময়ত ঘাত প্ৰতিঘাতৰ সন্মুখীন হয়। কেতিয়াবা তেওঁলোকৰ জয়ো হয়। বহু সময়ত তেওঁলোক দুৰ্যোগত পতিত হয়, কিন্তু তথাপি তেওঁলোক পৰাজিত নহয়, কিয়নো সততা আৰু ন্যায়ৰ পক্ষত থকাটোৱে কাৰ্বিসকলৰ মতে শ্ৰেষ্ঠ জয়। কাৰ্বি ধৰ্মীয় আৰু নৈতিক ধ্যান ধাৰণাৰ বিকাশত সনাতন ধ্যান ধাৰণাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱেও কেতিয়াবা কেতিয়াবা ক্ৰিয়া কৰা দেখা যায়। পাপ, পুণ্য, স্বৰ্গ, জমপুৰি আদিৰ বিষয়ে কাৰ্বি ধাৰণাত তেনে কিছু আভাস পোৱা যায়। তথাপি এইটো নিশ্চিত যে কাৰ্বি ধৰ্মীয় চিন্তাত মৌলিকতা আছে আৰু কাৰ্বি চিন্তাধাৰা নিজৰ পৰম্পৰাৰ ওপৰতে জীয়াই থকা এক জীৱন্ত আৰু প্ৰাণৱন্ত পৰম্পৰা। কাৰ্বি জনগোষ্ঠীৰ সামাজিক ৰীতি নীতিসমূহ তেওঁলোকৰ দৈনন্দিন জীৱনত পালন কৰি অহা লৌকিক বিশ্বাসৰ মাজেদিও প্ৰকাশ পাই আহিছে। শিশুৰ জন্মৰ সময়ত প্ৰসূতিৰ ওচৰত ৰৈ থকা তিৰোতা বা চৰাঘৰত অপেক্ষা কৰি থকা পৰিয়ালৰ লোকে উচ্চাৰণ কৰা আশীৰ্বাদ ধ্বনি বা কেঁচুৱাৰ বয়স ৫-৬ মাহৰ পাছত কোনো অপদেৱতাৰ কুদৃষ্টিৰ পৰা অব্যাহতি পোৱাৰ মানসেৰে ফলংচৰ আৰ্হি আৰু আহপ আৰ্ফি নামৰ পূজা আগবঢ়োৱা, শিশুৰ নামাকৰণ, চুলি খৰুৱা আদিৰ ক্ষেত্ৰত পালন কৰা ৰীতি নীতি, ঠেকাৰ কীৰ্তি অৰ্থাৎ ভোজনৰ পূৰ্বে অলপ পৰিমাণৰ সিদ্ধ কৰা মাংস ভাত আদি ভগৱানৰ নামত অৰ্পণ কৰা, আৰানাম কেপু অৰ্থাৎ কোনো খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে ভগৱানৰ নাম স্মৰণ কৰা, নিহু কাছেৰি অৰ্থাৎ বিশৃংখল, বিসদৃ আৰু অস্বাভাৱিক আচৰণ কৰা লোকৰ সুস্থতা কামনা কৰি আন্দুম কেহাং, আৰ্নান কেহাম আৰু কাৰ্তাপ নামৰ ৰীতিৰে মোমাইৰ ওচৰত আশীৰ্বাদ বিচৰা, কাছাৰবি নামৰ অৰ্থাৎ বিবাহিতা স্ত্ৰীয়ে স্বামীৰ আগে আগে যোৱা নীতি আৰু বা প্ৰথাৰ উপৰিও বিবাহ, মৃত্যু, শ্ৰাদ্ধ আদিকে ধৰি বিভিন্ন উপলক্ষত কাৰ্বি সমাজত মানি চলা ৰীতি নীতিবোৰে জনগোষ্ঠীটোৰ চহকী পৰম্পৰাৰ নিদৰ্শন দাঙি ধৰিছে। কাৰ্বি সমাজ এখন সুশৃংখলিত সমাজ। গাঁও একোখনৰ স্বাৰ্থে বা চাৰবাচাজন হ'ল সন্মানীয় ব্যক্তি বা মুৰব্বী প্ৰধান। স্বাৰ্থেৰ পত্নী বাচাপি হ'ল গাঁওখনৰ নাৰীসকলৰ মুৰব্বী, এগৰাকী সন্মানীয় মহিলা।
কাৰ্বি সমাজৰ এটা বিশেষ গুণে মোক বাৰুকৈয়ে মুগ্ধ কৰে। যি যুগত নাৰী মাথো সন্তান জন্ম দিয়া যন্ত্ৰৰ দৰে গণ্য কৰা হয়, সেই আদিম যুগতেই কাৰ্বি সমাজখনে নাৰীক যথেষ্ট সন্মানৰ স্থানত অধিষ্ঠিত কৰিছিল। তেওঁলোকৰ পৰম আৰাধ্য দেৱতা হেমফুৰ নিৰ্দেশ মতে মুক্ৰাম আৰু ভনীয়েক ৰাচিনজাকো দেৱত্ব আৰোপ কৰিছিল। অতীজৰ কাৰ্বি আজোককাহঁতে মৰ্ত্যৰ নাৰীক স্বৰ্গলৈ পঠিয়াই দেৱীৰ আসনত প্ৰতিষ্ঠিত কৰাৰ কল্পনা কৰিছিল। হাইমু আছিল তেনে এগৰাকী নাৰী, যিগৰাকী জুম খেতিয়কৰ পত্নী হৈও কালক্ৰমত স্বৰ্গলৈ গৈ দেৱীৰ আসনত অধিষ্ঠিত হৈছিল। কাৰ্বিসকলে অসমৰ জাতীয় জীৱন উৰ্বৰ কৰিছে। অসমৰ ভাষা, সাহিত্য, সংস্কৃতি উত্তৰণৰ খোজত কাৰ্বি জনগোষ্ঠীৰ লোকসকলে আগবঢ়োৱা অৱদান অত্যন্ত উল্লেখনীয়। অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰা ৰংবং তেৰণৰ ৰংমিলিৰ হাঁহিৰ দৰে সাহিত্য কৰ্ম আমাৰ সাহিত্য ভঁৰালৰ অমূল্য সম্পদ। লংকাম তেৰণ, চামসিং হানছে, ডক্টৰ ফুকন চন্দ্ৰ ফাংচুৰ দৰে ব্যক্তিৰ অৱদানে কাৰ্বিসকলৰ লগতে অসমৰ বৃহত্তৰ সমাজ জীৱন চহকী কৰিছে। এই কাৰ্বি জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশ, কাৰ্বি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণ, জনগোষ্ঠীটোৰ স্বকীয় বৈশিষ্ট্যৰাশি আৰু চহকী পৰম্পৰাক সংৰক্ষণৰ বাবে প্ৰতিষ্ঠা কালৰে পৰা কাৰ্বি ছাত্ৰ সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কাৰ্বি ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ লগতে জনগোষ্ঠীৰ আন সামাজিক সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি 1959-60 চনৰ 21 জুলাই তাৰিখে কাৰ্বি ছাত্ৰ সন্থাৰ জন্ম হৈছিল। সংগঠনটোৰ প্ৰথমখন সমিতিৰ সভাপতি হিচাপে আছিল প্ৰয়াত প্ৰতাপ চন্দ্ৰ তকবী। সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত গান্ধীৰাম তিমুং ডাঙৰীয়া। কাৰ্বি ছাত্ৰ ছাত্ৰীৰ লগতে সামগ্ৰিকভাৱে কাৰ্বি সমাজখনৰ অধিকাৰৰ বাবে জন্ম লগ্নৰে পৰা কাৰ্বি ছাত্ৰ সন্থাই অহৰহ যুঁজ দি আহিছে। কাৰ্বি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহু শিক্ষাবিদ, প্ৰশাসনিক বিষয়া আদিৰ সৃষ্টি হৈছে। কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙকে ধৰি বহুতো ৰাজনৈতিক নেতাৰ এই ছাত্ৰ সংগঠনটোৱে জন্ম দিছে। আজিৰ এই শুভ লগনত কাৰ্বি ছাত্ৰ সন্থাৰ 50তম সোণালী জয়ন্তীৰ এই সোণোৱালী দিনটোত মই কাৰ্বি ছাত্ৰ সন্থাক কাৰ্বি সমাজলৈ প্ৰতি আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে পুনৰ এবাৰ অভিনন্দন জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আজি ৰাতিপুৱা আমি কাৰ্বি আলঙত প্ৰায় 3000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। পশ্চিম কাৰ্বি আলঙৰ পৰা পূব কাৰ্বি আলঙক সামৰি হাওৰা ঘাটৰ পৰা খেৰণিলৈ প্ৰায় 75 কিলোমিটাৰ এটা সুন্দৰ পথ, য'ত 900 কোটি টকা ব্যয় হ'ব, সেই তেনে আঁচনিৰো আমি আধাৰশিলা স্থাপন কৰিছিলোঁ। কাৰ্বি আলঙত মেডিকেল কলেজ স্থাপন হোৱাৰ পিছত বৰ্তমান কাৰ্বি আলঙত ল' কলেজ, মডেল কলেজ আদি বিভিন্ন পৰ্যায়ত নিৰ্মাণৰ কাম চলি আছে। খুব কম সময়ৰ ভিতৰতেই কাৰ্বি আলঙৰ কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ কামো শেষ হ'ব। সমান্তৰালভাৱে কাৰ্বি আলঙত এখন কৃষি মহাবিদ্যালয় আৰু ভেটেনাৰী কলেজৰ নিৰ্মাণৰ বাবেও আমি কাম চলাই আছো। চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ বিষয়েও আমাৰ MOSত স্থান পাইছে আৰু কাৰ্বি আলঙৰ ৰাইজৰ বাবে এটা সুকীয়া বিমানবন্দৰ, এয়াৰপোৰ্ট নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে ইতিমধ্যে কেন্দ্ৰ চৰকাৰলৈকে প্ৰস্তাৱ আগবঢ়াইছে। আজি যদি আমি চাবলৈ যাওঁ, যোৱা 5-6টা বছৰত কাৰ্বি আলঙে এক উন্নয়ন আৰু বিকাশৰ নতুন দিগন্তলৈ গতি কৰিছে। আমি যদি উত্তৰ পূৰ্বৰ বিভিন্ন ৰাজ্যলৈ চকু দিওঁ,
বা অসমৰে যদি বিভিন্ন জিলালৈ চকু দিওঁ, আজি কাৰ্বি আলঙত যি ধৰণে উন্নয়নমূলক কাম চলি আছে, সিমান বিশাল আৰু গভীৰ আৰু ব্যাপক কাম আন কোনো ৰাজ্য বা জিলাতে আমি দেখা নাপাওঁ। কাৰ্বি আলঙৰ ৰাজনৈতিক নেতৃত্ব আৰু কাৰ্বি আলঙৰ সমাজ সংগঠনসমূহৰ আজি প্ৰচেষ্টাত কাৰ্বি আলং জিলাখনে এক নতুন দিগন্তলৈ গতি কৰিছে। যোৱা কেইবাটাও বছৰত কাৰ্বি আলঙত বিভিন্ন জাতি উপজাতিৰ মাজত বিৰাজ কৰা শান্তি আৰু সমন্বয়ৰ পৰিৱেশে কাৰ্বি আলংখনক অত্যন্ত মনোমোহা, জীৱন্ত আৰু প্ৰাণৱন্ত কৰি তুলিছে। কাৰ্বি, ডিমাচা, অসমীয়া ভাষী, বঙালী ভাষী, ৰেংমা, নগা, কুকি আদি সকলো জাতি, গোৰ্খা, হিন্দুস্তানী সকলো জাতি উপজাতিৰ মিলনে কাৰ্বি আলঙক এক শান্তি আৰু সম্প্ৰীতিৰ নতুন দ্বীপলৈ ৰূপান্তৰ কৰিছে। মই কাৰ্বি ছাত্ৰ সন্থাক অনুৰোধ জনাম যে আমাৰ কাৰ্বি আলঙত আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগে লগে কাৰ্বি আলঙত আজি এক বৌদ্ধিক আৰু শৈক্ষিক জাগৰণৰ প্ৰয়োজনীয়তা আছে। আমি যদি দেখা পাওঁ ডিফু, বোকাজান আদি উন্নত অঞ্চলবিলাকত শিক্ষাৰ বিভিন্ন ব্যৱস্থা আছে যদিও কাৰ্বি আলঙৰ পাহাৰ আৰু ভিতৰৰ গাঁওবিলাকত শিক্ষাৰ মানদণ্ড আজিও আমি উন্নত কৰিব পৰা নাই। এটা জাতি নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে প্ৰথম আমাক লাগিব এক শৈক্ষিক কাঠামো, আমাক লাগিব এটা জ্ঞান আৰু প্ৰজ্ঞাৰে উজ্জীৱিত এটা নতুন প্ৰজন্ম। আমাৰ যদি সমাজত শিক্ষা দীক্ষাৰ পোহৰ নপৰে, জ্ঞান আৰু প্ৰজ্ঞাৰ পোহৰ নপৰে, কেৱল মাত্ৰ ৰাজনৈতিক বিপ্লৱে আমাৰ সমাজখনক সুন্দৰ আৰু সাৱলীল কৰি গঢ়ি তুলিব নোৱাৰে। যোৱা কেইদিনমান আগতে অসম চৰকাৰে প্ৰতি বছৰে আয়োজিত কৰা আমি গুণোৎসৱ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা গুণোৎসৱৰ পৰীক্ষাৰ ফলাফল হওক, এই আটাইবোৰ ফলাফলত কাৰ্বি আলং আৰু পশ্চিম কাৰ্বি আলং জিলাই আশানুৰূপ সঁহাৰি দেখুৱাব পৰা নাই। কাৰ্বি আলঙৰ শিক্ষানুষ্ঠানসমূহত চৰকাৰৰ আগ্ৰহৰ পিছতো বহু শিক্ষকৰ পদ খালী হৈ আছে। কাৰ্বি আলঙৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজহুৱা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে প্ৰাইভেট স্কুলত যোৱাৰ প্ৰৱণতা বাঢ়ি গৈছে। কাৰণ কৰবাত যেন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানবিলাকত শিক্ষাৰ উপযুক্ত প্ৰভাৱ অভিভাৱকসকলে দেখা পোৱা নাই। মই আশা কৰোঁ কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে এই বৌদ্ধিক দিশটোৰ ওপৰত আটাইতকৈ গুৰুত্ব আৰোপ কৰিব। যদি এখন সমাজত বৌদ্ধিক পোহৰ নপৰে, শিক্ষাৰ পোহৰ নপৰে, জ্ঞানৰ পোহৰ নপৰে, সেই সমাজখনে যিমানেই প্ৰচেষ্টা নচলক কিয় বহল পৃথিৱীৰ এই প্ৰতিযোগিতামূলক পৃথিৱীত আগবাঢ়ি যাব নোৱাৰে। কাৰ্বি সমাজৰ মই অলপ আগতে উজ্জ্বল পৰম্পৰা বিষয়ে বৰ্ণনা কৰিছিলোঁ। কাৰ্বি আলঙৰ ৰাইজৰ, বিশেষকৈ কাৰ্বি ৰাইজৰ যি উজ্জ্বল পৰম্পৰা ঐতিহ্য আছে, সিয়ে প্ৰমাণ কৰে যে কাৰ্বিসকল এক চহকী জাতি, এক বৰ্ণাঢ্য পৰম্পৰাৰে সৃষ্ট এক অতিশয় আগৰণুৱা জাতি। এই জাতিটোক যদি আমি শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত কৰোঁ, এই জাতিটোক যদি আমি আধুনিকতাৰ পোহৰৰ পৰা বঞ্চিত কৰোঁ, সেয়া আমাৰ বাবে এক পৰাজয়ে নহয়, মই ভাবোঁ যে পাপ পুণ্যৰ হিচাপত ইয়াক পাপ বুলি গণ্য কৰা হ'ব। মই বিশ্বাস কৰোঁ যে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি আলঙৰ চিভিল ছ'চাইটিয়ে কাৰ্বি আলঙত শিক্ষা দীক্ষাৰ পৰিৱেশ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। মই বিশ্বাস কৰোঁ যে অলপ যদি শিক্ষা দীক্ষাত আমি কাৰ্বি আলঙক আগুৱাই লৈ যাব পাৰোঁ, কাৰ্বি আলঙৰ পৰিৱেশ সলনি হৈ যাব। আজি আমি ইয়াত মেডিকেল কলেজ বনাইছোঁ, যদি কাৰ্বি ল'ৰাক পঢ়াব নোৱাৰোঁ, ভেটেনাৰী কলেজ বনাইছোঁ,
যদি কাৰ্বি আলঙৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, এগ্ৰিকালচাৰ কলেজ বনাইছো, কাৰ্বি আলঙৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, কালি যদি চেন্ট্ৰেল বা ষ্টেট ইউনিভাৰ্চিটি হয়, কাৰ্বি আলঙৰ ল'ৰা ছোৱালীয়ে যদি প্ৰতিযোগিতাত স্থান নাপায়, তেনেহলে এই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ স্থাপনৰ কোনো লক্ষ্য পূৰণ হ'ব নোৱাৰে। কাৰ্বি আলঙত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক আমি শক্তিশালী কৰি তুলিবই লাগিব। কাৰ্বি আলঙৰ ৰাইজৰ মাজত বিশেষকৈ দুখীয়া দৰিদ্ৰজনে যাতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা পাব পাৰে, বিদ্যালয়সমূহত যাতে ড্ৰপ আউট নাথাকে আৰু বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে যাতে মৌলিক শিক্ষা লাভ কৰিব পাৰে, আটাইতকৈ শেষৰ পাহাৰখনত থকা শেষজন ছাত্ৰ ছাত্ৰীয়েও যাতে শিক্ষাৰ অধিকাৰ পাব পাৰে, তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। ইয়াৰ লগে লগে আজি আমাৰ সমগ্ৰ অসমখনতে শান্তি সম্প্ৰীতিৰ যি পৰিৱেশ বিৰাজ কৰিছে, সেই পৰিৱেশৰ সুযোগ লৈ আজি আমি অসমখনক উন্নয়নৰ এক নতুন দিগন্তলৈ আগুৱাই দিছো। যোৱাকালি আৰু আজি যদি আমি টেলিভিছনত দেখা দিওঁ, হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিছে। প্ৰাৰম্ভিক তথ্য মতে যোৱা দুদিনত কাৰ্বি আলঙৰ 1000তকৈও বেছি যুৱক যুৱতীয়ে এটকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। মই কাৰ্বি ছাত্ৰসকলক অনুৰোধ কৰিম যে IAS পৰীক্ষা দিবৰ কাৰণে যেনেকে সুপাৰ 40 আৰম্ভ হৈছে, কাৰ্বি আলং স্বায়ত্তশাসিত সহযোগত কাৰ্বি ছাত্ৰ সন্থাই উদ্যোগত সুপাৰ 40 বা সুপাৰ 50 অনুষ্ঠানৰ আয়োজন কৰিব লাগে। ACSৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু বিভিন্ন ছোৱালীয়ে যাতে পুলিচ, CRP, আৰ্মিৰ চৰকাৰী চাকৰি পাব পাৰে, তাৰ বাবে বিভিন্ন ধৰণৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰিব পৰা বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা ল'ব লাগে। আজি দিনটোতো অসমৰ চৰকাৰৰ যদি আমি ৰোষ্টাৰ হিচাপ কৰোঁ, কেৱল মাত্ৰ হিলছ ট্ৰাইবৰ কাৰণে 7-8 হাজাৰ চাকৰি আজিৰ দিনটোতো খালী হৈ আছে। কিন্তু উপযুক্ত আগ্ৰহৰ অভাৱত এই চৰকাৰী চাকৰিৰ পৰা আমাৰ ল'ৰা ছোৱালীসকল বঞ্চিত হৈ আছে। অসম আৰক্ষীক মই কেইদিনমান আগতে আলোচনাৰ নিৰ্দেশ দিছো যে আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি আৰম্ভ কৰিব লাগে। কিন্তু এইবিলাক প্ৰচেষ্টাত মই লোৱা দিছপুৰৰ পৰা প্ৰচেষ্টাই যথেষ্ট নহয়। কাৰ্বি আলঙৰ ভিতৰতো এক বিদ্যায়তনিক পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগিব। অলপ আগতে মই ডিফুৰ মিটিঙত কৈছো যে আমাৰ কাৰ্বি আলঙত এজন দুজন মানুহ আছে, যি এজন দুজন মানুহে চৰকাৰী চাকৰি কৰিছিল, DC আদি হৈছিলে, অগাধ সম্পত্তি কৰিছিলে আৰু তাৰ পিছত তেওঁলোকৰ ল'ৰা ছোৱালীক বিভিন্ন জাগাত পঢ়িবৰ কাৰণে পঠিয়াই দিছিলে আৰু ডাঙৰ মানুহ আমাৰ সচৰাচৰ অৰ্থত আমি যি ডাঙৰ মানুহ কৰোঁ সেই ধৰণে আমি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছিলো। কিন্তু নিজৰ ল'ৰা ছোৱালীক ভাল ভাল স্কুলত পঢ়ুৱাৰ পিছত এতিয়া আমি কাৰ্বি আলঙত আহিছো, ডিফুত আহিছো, বেলেগৰ ল'ৰা ছোৱালী আন্দোলন কৰিব লাগে, মোৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে। এনেকুৱা একচাম লোক আমাৰ কাৰ্বি জাতিৰ মাজত আছে, যেনেকে অসমৰ আন জাতিৰ মাজতো আছে। নিজৰ ল'ৰা ছোৱালীক ইংৰাজী স্কুলত পঢ়ায় আৰু বেলেগৰ ল'ৰা ছোৱালীক ক'ব ইংৰাজী স্কুলত কিয় এডমিশ্যন দিছে। এনেকুৱা ব্যক্তি আমাৰ সমাজত আছে। কিন্তু কাৰ্বি আলঙকো এনে এচাম ব্যক্তিয়ে কাৰ্বি আলঙক পুনৰ এক আন্দোলনমুখী পৰিৱেশৰ মাজলৈ লৈ যাব খোজে। নিজে নিজৰ পৰিয়াল নিৰাপদ দূৰত্বত থাকে, কিন্তু দুখীয়া ল'ৰা ছোৱালীৰ জীৱনৰ লগত খেলা ধূলা কৰা তেওঁলোকৰ এক প্ৰকাৰ ব্যৱসায়ত পৰিণত হৈছে। মই বিশ্বাস কৰোঁ যে এক আন্দোলন বিবৰ্জিত পৰিৱেশত জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে কাৰ্বি জাতিক আমি আগুৱাই লৈ যাব লাগিব। আজি মই অত্যন্ত আনন্দিত যে কাৰ্বি ছাত্ৰ সন্থাই তেওঁলোকৰ মেমৰেণ্ডামত চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ কথা কৈছে, স্কিল ইউনিভাৰ্চিটিৰ কথা কৈছে। এই ধাৰণাসমূহে
কাৰ্বি জাতিটোক অত্যন্ত চহকী কৰিব। মই ইতিমধ্যে কৈছো, কাৰ্বি আলঙত ৰাজ্যিক বিশ্ববিদ্যালয়, কাৰ্বি আলঙত বা ষ্টেট ইউনিভাৰ্চিটি দুখনৰ এখন স্থাপন কৰাৰ ক্ষেত্ৰত আমি আগুৱাই গৈছো আৰু স্কিলৰ ক্ষেত্ৰতো ইয়াত ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা ল'ম। কাৰ্বি আলং জিলাৰ ভূমি আৰু কাৰ্বি আলং জিলাৰ সাংবিধানিক সীমা সংৰক্ষণৰ বাবেও কাৰ্বি ছাত্ৰ সন্থাই আমাক অনুৰোধ জনাইছে। কাৰ্বি আলঙৰ ভূমি আৰু কাৰ্বি আলঙৰ সীমা এই সকলোবোৰৰ ক্ষেত্ৰত আমাৰ আৰু কাৰ্বি ছাত্ৰ সন্থা বা কাৰ্বি কাউন্সিলৰ মাজত কোনো মতভেদ নাই। সকলোৱে আমি এটাই কথা জানো যে আমাৰ যি নিজৰ মাটি, নিজৰ অধিকাৰ, আমি তাক ৰক্ষা কৰিব লাগে। আন ৰাজ্যবিলাকেও নিজৰ মাটি, নিজৰ অধিকাৰ ৰক্ষা কৰিব লাগে। কাজিয়া পেচাল কৰি আমি কেতিয়াও আগুৱাই যাব নোৱাৰো। মই বিশ্বাস কৰোঁ বৰ্ডাৰ আউটপোষ্টকে ধৰি যিবিলাক আজি আমাক ইয়াত দাবী জনোৱা হৈছে, গোটেইবোৰৰ ক্ষেত্ৰত আমি পজিটিভলি ব্যৱস্থা ল'ম। পুনৰ এবাৰ কাৰ্বি ছাত্ৰ সন্থাক তেওঁলোকৰ এই সোণালী জয়ন্তী অনুষ্ঠানৰ পবিত্ৰ মুহূৰ্তত পুনৰ এবাৰ আটাইসকল সদস্য, প্ৰাক্তন সদস্য, আজিৰ বিষয়ববীয়া আৰু প্ৰাক্তন বিষয়ববীয়া সকলোকে মোৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। যোৱা 2 দিন ধৰি মই কৰ্ণাটকত আছিলো, আকৌ অহা 3 দিন মই কৰ্ণাটকত থাকিম। মাত্ৰ কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যসকলৰ মৰম আৰু চেনেহ এৰাব নোৱাৰি মই এদিনৰ কাৰণে অসমলৈ আহিছিলো আৰু আজি আপোনালোকক ইয়াত লগ পাই মই অত্যন্ত আনন্দিত হৈছো। আমি নিশ্চয় ভৱিষ্যতেও কাৰ্বি আলঙৰ সমস্যা আৰু কাৰ্বি আলঙৰ সম্ভাৱনা এই দুইটা দিশক লৈ আমি কথা বতৰা